আজি আমি UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা আপোনালোকক কিছু তথ্য আপোনালোকক প্ৰথম শুনাব বিচাৰিছোঁ। এই ভিডিঅ'টো চাওক। ইয়াৰ পিছতে আৰু এটা চলাই দি আছোঁ। কংগ্ৰেছৰ ডাঙৰ নেতা আছে না গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলো, অহা 5 বছৰৰ পুৰা সমান কৰিলো। অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু তেওঁৰ সম্পত্তি যি আছে সেইটোৱে কৈছে, তাতে আৰু আমাৰ ক'ব লগাটো নাই। মিছা কথা কোৱা নাই, ঠিকেই আছে। এইটোতো আমাৰ সমালোচনা কৰাৰ অধিকাৰ নাই। তাতে কনষ্টিটুৱেঞ্চি ৱাইজ মেনিফেষ্টোটো বেলেগ বেলেগ হৈছে। এইবাৰ প্ৰত্যেকটা কেণ্ডিডেটে নিজৰ মেনিফেষ্টোটো বেলেগ বেলেগকৈ ধৰিছে। আমাৰ ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে, কিন্তু জেনেৰেল যিটো মেনিফেষ্টোটো ইলেকশ্যনৰ 5 দিনমান আগতে কৰি দিব আৰু। কিন্তু কনষ্টিটুৱেঞ্চি ৱাইজ মেনিফেষ্টোটো বেলেগ। ধৰক আমাৰ কোকৰাঝাৰত লৰেন্স ইছলাৰে এইবাৰ অহা 4 মাহৰ ভিতৰত অভাৰব্ৰিজটো বনাই দিব। গতিকে এইবিলাক তেওঁৰ কনষ্টিটুৱেঞ্চি ৱাইজ মেনিফেষ্টো। 4খন বাওখুঙুৰি এটা ডুপ্লিকেট বিজেপি দিছে, এইটো আমাৰ, এইটো কৈ দিলে। বিজনীটো আমাৰ, গুৰেশ্বৰ আমাৰ, তাৰপিছত টংলাটো আমি জিকিম, কাৰণ BPFৰ মানুহে আমাক সমৰ্থন দি আছে। কাৰণ 20 চনৰ যিটো ঘটনা, মুখ্যমন্ত্ৰী সংগী পাণ্ডে যিবিলাকে BPFক অত্যাচাৰ কৰিছে, সেইটো পাহৰিব পৰা নাই। সেইকাৰণে বিজেপিক আমাৰ BTCৰ পৰা উৎখাত কৰিবই বিজেপিক। সেইকাৰণে BPFৰ পৰা আধা কৰ্মী আমাৰ কেণ্ডিডেটক সমৰ্থন দি আছে। এইটো আমি প্ৰকাশ্যে কৈ দিলোঁ আৰু আমি আলোচনাৰ কোনো প্ৰশ্নই নাহে। তেওঁলোকে আমাৰ বিৰোধী দল, গতিকে তেওঁলোকৰ কৰ্মীকৰ্তা তেওঁলোকে দেখাই আছে যে আমাৰ পৰা গৈ আছে, কিন্তু ভিতৰেদি আমাৰ ফালে যে ছাপোৰ্ট দি আছে সেইটো আমি গম পাওঁ। গতিকে ইলেকশ্যনৰ ৰিজাল্টত আপোনালোকে গম পাব। তাৰপিছত আপোনাৰ প্ৰমোদ বড়ো যিখন আমাৰ তামোলপুৰ, আজিতো বিশ্বজিৎ দৈমাৰে নিজে চাৰেণ্ডাৰ কৰিলে। গতিকে ইয়াত আৰু প্ৰশ্নই নাহে। বিজেপিৰ 4টা আমাৰ প্লাছ আৰু 8টা আমি পাম আৰু।